নমস্কাৰ সকলোকে লুকাপাৰা চেনেললৈ স্বাগতম জনালোঁ। বহুদিন মই ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ বিশেষ অসুবিধাৰ বাবে। আজি কিছু গহনা লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। মই ডেইলি ইউজ কৰা চেইন কিছুমান লৈ আহিছোঁ। ষ্টাৰ্ট কৰোঁ। প্ৰথম মই এডাল পিন্ধিছোঁ, দেখিব পাৰিছে, গণেশৰ লকেট থকা, গোল্ড প্লেটেড হয় আৰু ইয়াৰে ৱাৰেণ্টি থাকিব 6 মান্থ। যদি ভাল লাগে স্ক্ৰীনশ্বটটো ল'ব। ইয়াৰে মূল্যটো 350। নেক্সট এডাল দেখুৱাইছোঁ, সেম প্ৰাইস হয়। যদি ভাল লাগে স্ক্ৰীনশ্বটটো লৈ ল'ব। 350। আজিকালি নাম লিখা চেইন বহুতে পিন্ধে। মই এতিয়া এলফাবেট থকা আনিছোঁ, এইটো চাব পাৰে। এইবোৰ ষ্টন ৱৰ্ক কৰা আছে। প্ৰাইস সেম হ'ব 350। যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ ল'ব। 6 মান্থ ৱাৰেণ্টি, গোল্ড প্লেটেড হয় এইবিলাক। 350। নেক্সট আৰু এডাল দেখুৱাইছোঁ। এইবোৰ ষ্টন ৱৰ্ক কৰা আছে। 6 মান্থ ৱাৰেণ্টি থাকিব আৰু ইয়াৰ প্ৰাইচটো হ'ব 350। যদি ভাল লাগে স্ক্ৰীনশ্বটটো লৈ ল'ব। 350। নেক্সট এইডাল, যদি ভাল লাগে স্ক্ৰীনশ্বটটো ল'ব। প্ৰাইস সেম 350। 6 মান্থ ৱাৰেণ্টি থাকিব। 350 আৰু এইবোৰ ষ্টন ৱৰ্ক কৰা আছে। ডেইলি ইউজ কৰিব পাৰে আপোনালোকে। নেক্সট এইডাল, সেম প্ৰাইস 350। যদি ভাল লাগে স্ক্ৰীনশ্বটবোৰ লৈ ল'ব। এই দুটা চাব, এডি কালেকশ্যন হয়। ইয়াৰিং 6 মান্থ ৱাৰেণ্টি। যদি ভাল লাগে স্ক্ৰীনশ্বটটো ল'ব। ইয়াৰে প্ৰাইচটো 1100। 6 মান্থ ৱাৰেণ্টি 1100। অসমৰ ভিতৰত হ'লে আপোনালোকৰ ডেলিভাৰী চাৰ্জটো ফ্ৰী হয় আৰু যদি অসমৰ বাহিৰত হয় তেন্তে 150 দিব লাগিব। শ্বিপিং চাৰ্জটো 150 হ'ব আৰু অসমৰ ভিতৰত হ'লে ফ্ৰী। ইয়াৰ লগত এটা মেচিং অকণমান দেখুৱাই দিছোঁ। এইটো যদি লয়, এইটো ছেটত এটা মেচিং ফিংগাৰ ৰিঙো আছে। সেইটো আপোনালোকে কম্বো কৰি ল'ব পাৰিব। মই এবাৰ দেখুৱাই দিওঁ। এইটো ৰিংটো এবাৰ দেখুৱাই দি আছোঁ লগত। এইবোৰ এনেকুৱা হ'ব, এডজাষ্টেবল হয়। এইটো পূৰা কম্বো কৰি যদি আপোনালোকে লয় তেন্তে ইয়াৰ প্ৰাইচটো 1600, 1600 টকা। আৰু যদি ছিংগেলকৈ ল'ব বিচাৰে ছেটটো হ'ব 1100 আৰু ৰিংটো হ'ব 600। আৰু যদি কম্বো কৰি লয় তেন্তে ইয়াৰ প্ৰাইচটো আহিব 1600। আৰু গুৱাহাটী চিটিৰ ভিতৰত যদি হয় তেন্তে আপোনালোকে COD পাব, কিন্তু আপোনালোকে 600 এবভ ল'ব লাগিব।
600 এবভ পাৰ্চেণ্ট 100 নহ'লে তাতকৈ ওপৰত কৰিব লাগিব, তেতিয়া আপোনালোকে COD পাব গুৱাহাটী চিটিৰ ভিতৰত আৰু ডেলিভাৰী চাৰ্জটো ফ্ৰী হ'ব, সেইটো দিব নালাগে। যদি ভাল লাগে এইটো স্ক্ৰীনশ্বটটো লৈ ল'ব। নেক্সট আৰু এটা কালেকশ্যন চাব, এইটো খুবেই ধুনীয়া এডি কালেকশ্যন হয়। এইবোৰ হোৱাইট আৰু পিংক ষ্ট'ন হয়। ইয়েৰিংটো এনেকুৱা আহিব, খুবেই চলিছে আজিকালি। এইবোৰ ডেইলি ইউজ কৰিব পাৰে আপোনালোকে, বা ওলাই গ'লেও পিন্ধিব পাৰে। ইয়াৰে প্ৰাইচটো আহিব 750। যদি ভাল লাগে স্ক্ৰীনশ্বটটো লৈ ল'ব। 750। নেক্সট আৰু এটা চিম্পল আনিছোঁ, এইটো হোৱাইট ষ্ট'ন হয়। এইখিনি একেবাৰে চিম্পল, মৰম লগা। আৰু ইয়েৰিংটো এইটো টপত থাকিব সৰু। কিছুমানে একেবাৰে চিম্পল বিচাৰে, এইটো তেওঁলোকৰ বাবে। ইয়াৰে প্ৰাইচটো 600। যদি ভাল লাগে স্ক্ৰীনশ্বটটো লৈ ল'ব। এইবোৰ 6 মান্থ ৱাৰেণ্টি হয়। এডি ষ্ট'ন 600। এইটো চাব, এইটো পিংক হয়, বেবী পিংক। ইয়েৰিংবোৰ চব টপতে আহিছে ইয়াৰে। এইটো যদি ভাল লাগে স্ক্ৰীনশ্বটটো ল'ব। ইয়াৰে প্ৰাইচটো হ'ব 850। যদি ভাল লাগে স্ক্ৰীনশ্বটটো ল'ব। বেবী পিংকত হয়, এইটো খুব ধুনীয়া। 850। এডি ষ্টনৰ কালেকশ্যনখিনি খুবেই ধুনীয়া হয়। ইমিটেশ্যনৰ দুটা দেখুৱাই দিছোঁ। এইটো চাব, গলপতা হয়, মাল্টি কালাৰ হয়। এইটো ৰেড, গ্ৰীণ, ব্লু, 3টা কালাৰ আছে, মাল্টি কালাৰ। আৰু ইয়াৰে প্ৰাইচটো হ'ব 350। এবাৰ মই কাষৰ পৰা দেখুৱাই দিছোঁ। 350। আৰু এটা দেখুৱাইছোঁ চিম্পলত, এইটো পাত ডিজাইনৰ। এইটোও চেম প্ৰাইচ, ইমিটেশ্যনৰ হয়। এইটো 350। কলকাতা 350। যদি ভাল লাগে স্ক্ৰীনশ্বটটো ল'ব ইয়াৰে। আজি এইখিনিয়ে কালেকশ্যন লৈ আহিছিলোঁ। কেনেকুৱা লাগিছে জনাব। মোৰ কণ্টেক্ট নাম্বাৰটো হৈছে 8135871007। যদি ভাল লাগে আপোনালোকৰ স্ক্ৰীনশ্বটবোৰ লৈ কেনে মোক মেছেজ কৰিব, কল বা মেছেজ কৰিব পাৰে। আৰু বুকিং নাম্বাৰটো দিয়া হৈছে, আকৌ এবাৰ কৈ দিছোঁ 8135871007। থেংক ইউ।